আসসালামু আলাইকুম, ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। আজি ঘৰত আছো। আজি কলেজ চলে চাগে, এইবাৰ চবৰে স্কুল বন্ধ একেবাৰে। আজি ঘৰত কি কি কৰো নকৰা এইবিলাক আমি চাহ পানী খাই ললো। এই দুটা ল'ৰা মতকৈ ভাত বেছি খায়, কিন্তু ধুনীয়া দিনত 4-5 বাৰ মান ভাত খায়। দেহাটো চাওকচোন, দেহাটো চাওক। বাথৰুমত যাই কি কৰা? बहुत तेज हो रहा है बहुत तेज हो रहा है বাথরুম में जाके क्या करता है, কি করে? হাই আছে, আপোনালোকে তো বুঝি হৈছে কি কৰে। আৰু ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই দিয়া। আমি এতিয়া অলপ ফুৰিছো আমাৰ গাঁওখনত, বহুদিনৰ পৰা গাঁওখনত দেখা নাই, ফুৰিছো। এইখনে আমাৰ গাঁও হয়, সৰু সুৰা এখন গাঁও হয়। এইবিলাকে চববিলাক গাঁও হয়। তো এইবিলাকত চবে মাছ মাৰি থাকে। এই চাওক ফুলবিলাক চাওক, কিমান ধুনীয়া ধুনীয়া ফুল হৈ আছে। এই চাওক পদুম ফুল। এনেকুৱাই আমাৰ গাঁওখন। আৰু অলপ সৰু, আজি কি কি কৰোঁ নকৰোঁ সেইটোৱে অলপ আজি দেখাব চেষ্টা কৰোঁ। ক'ত কি কি কৰোঁ নকৰোঁ। আজিতো কলেজ বন্ধ, কলেজ স্কুল বন্ধ, সেইকাৰণে আৰু আজি অলপ ফুৰি আছো আমি। এইটো মোৰ ভাগিন হয়, ভাগিন আৰু মই যাই আছো। অলপ চাওঁ ক'ত কি কি কৰোঁ নকৰোঁ। আজি চাওঁ এইটো কোন হয়? আল্লাহ, কিহৰ কাৰণে ফাঁচি দিছে? কিহৰ ব্ৰেকআপ? এই ভাই, ব্ৰেকআপ হ'ল নেকি? কচুৰ গছত ফাঁচি দিছে। ঐ ভাই, কি হৈ গ'ল? কি হৈ গ'ল? কি হৈ গ'ল? কি হৈ গ'ল? ভাই, আল্লাহ, খুল। কলাচোন খুল। উঠ। কিহৰ কাৰণে ফাঁচি দিছা? কি হৈছে? কচুৰ গছত কোনোবাই ফাঁচি দিয়ে না? কি হৈছে? ব্ৰেকআপ হৈ গ'ল। এই ল'ৰাটোৰ আজি ব্ৰেকআপ হ'ল, সেইকাৰণে আৰু কচু গছত ফাঁচি দিছে। এইটো গছ এতিয়া পূৰ্ব হৈ গৈছে, এতিয়া কিবা এটা হৈ গ'ল হয়। আমিও ভাগ্য ভাল দেখিছো, সেইকাৰণে আৰু বচাবলৈ চেষ্টা কৰিলো। আমি চবে এইবিলাক চবে ফাঁচি দিছে। এইবিলাক চব ফানি কৰিলো, আপোনালোকে অলপ হাঁহাবলৈ কাৰণে অলপ ফানি কৰিলো। আপোনালোকে এইবিলাক নকৰিব আৰু ভিডিঅ'টো চাই থাকক আজি কি হ'ব, চাই থাকক চবে। এই দিনটোত আজি বহুত কাম কৰিম, আজি চাই থাকক। ভাগিন কিবা কিবি খাব মন যায় আছে। পইচাটো লৈ কিনে যায়, যায় 10 টকাই আছে আৰু কিবা খাবৰ কাৰণে 10 টকাই আছে। ভাগিন যায় কিবা লৈ আহ দোকানৰ পৰা। আৰু এটা মোৰ বিখ্যাত এটা মানুহ আহিছে মোৰ লগত। এইটো চিনি পাব আপোনাৰ, লাহে লাহে চিনি পাব। অলপ চাউণ্ডটো দিছোন, চাউণ্ডটো দি অলপ। बहुत तेज हो रहा है চাউণ্ডটো চাইছে না, চাউণ্ডটো কেনেকে কৈ দিল। এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক, নাকাটিব হা, স্কিপ নকৰিব। আজি দিনত বহুত মজাৰ ভিডিঅ' হ'ব। ভাই, কি খবৰ? খবৰ বেয়া, ভাল নহয়। অলপ চাউণ্ডটো দিছোন। ভালো করে দে চাউণ্ডটা। চাইছে না না, কিবা এটা কমেণ্ট কৰিব। বহুত খেচৰা চলি এইটো। ভাগিনটোক যে কিবা যে আনিবলৈ দিলো যে দোকানত, এতিয়ালৈকে আহি পোৱা নাই, জানে নে আপোনালোকে? কিমান সময় হৈ গ'ল, আজি এতিয়ালৈকে 15 মিনিট হৈ গ'ল, এতিয়ালৈকে অহা নাই। আহি আছে এইটো আহি আছে। এইটো কিবা কিবি লৈ আহি আছে। চাই থাকক, দেখাম আপোনালোককো, দেখাম না। আমি অকলে খাম নেকি? আপোনালোকেও দিম, আপোনালোকেও খাব। চাওক, ল'ৰাটো এতিয়াহে আহি পাল, কাৰ লগত বিজি বা কথা পাতি আহি আছে। কি হ'ল ভাই, গাৰ্লফ্ৰেণ্ড পটালি নেকি? बहुत तेज हो रहा है আমি এতিয়া গাৰ্লফ্ৰেণ্ড পটা নাই, এতিয়া গাৰ্লফ্ৰেণ্ড পটাল। এতিয়া
এতিয়া গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছে আৰু এই আজিকালি চলি যায় এইবিলাক চলি যায় নহয় নাই কি কাৰণে নি ভাই মই আজি গাৰ্লফ্ৰেণ্ডক খুৱাই চানা আৰু বিংগো তেৰে মেৰে এইবিলাক লৈ আহিছে আজি এইবিলাক খাম খাইছো আপোনালোকক দেখাইছো নহয় আৰু খাব নেকি আপোনালোকে খাব পাৰে ধৰচোন এইবিলাক এতিয়া খাম আৰু আমি এইবিলাক এটা আপোনালোকক এটা ট্ৰিক শিকাই দিম কেনেকে গৈ খাব আপোনালোকে যে হাতত যে লাগে তেতিয়া কি খাব মোবাইল উঠি গ'ল বাং মান এনেকৈ মাজেদি ছিঙি ল'ব অলপ আগবাঢ়ি কেমেৰাটো অলপ আগবাঢ়ি লৈ দেখাই দি আছো আমাৰ অডিয়েঞ্চ বিলাকক দেখাব লাগিব নহয় কেনেকৈ ছিঙিব লাগে এনেকৈ ছিঙি ল'ব এনেকৈ ছিঙিলে এনেকৈ খাব পাৰিব হাতত নালাগে ছিঙিবলৈ আৰু খানাৰ পেকেটটো এতিয়া খানা পেকেট হয় চববিলাকে এতিয়া ইয়াতে ঢালি ল'ম এতিয়া বিন্দাছ খাই থাকিব পাৰিব একো টেনশ্যন নাই এতিয়া চবে খাই আছো আপোনালোকে খাব নেকি এই এতিয়া খাব খাই লওক আপোনাৰ অডিয়েঞ্চ বিলাক আমি খাওঁ এতিয়া এইটো কি খাই আছো এইটো চানা আৰু বিংগো তেৰে মেৰে খাই ল'ব তই খা আমি এনেকৈ যাই আমি এনেকৈ গৈ খাওঁ মজা লাগি গৈছে মজা লাগি আছে আজি ভাই খাই লওক নাখাওঁ অলপমান এই পেকেটটা হওক গাইছ এতিয়া খোৱা লোৱা হৈ গ'ল এতিয়া বিন্দাছ খাই দিলো আৰু আজি অলপ জমনি টাইপৰ আজি এতিয়া ভিডিঅ' এটা বনাই আছো কেনেকুৱা লাগিল খাই কিনে মজা ভাল লাগিছে আজি মজা লাগিছে আজি খাই কিনে আমি পুখুৰীত এতিয়া গা ধুব যাই আছো পুখুৰী আহি গ'লো আৰু পুখুৰী এইটো হয় পুখুৰী ইয়াতে অলপ আমি গা ধুম আপোনালোকে চাই থাকক তাই এতিয়া গা ধুব কেইটামান ড্ৰাপ আপোনালোকক দেখাই দিব চাই থাকক ড্ৰাপ কেইটা গা ধোৱা হৈ গ'ল মই গা নাধো আজি মই এইবিলাক এতিয়া কেইদিনমান আগত জ্বৰৰ পৰা উঠিলো সেই গা চা নুধো ইয়াতে ধুই আমাৰ লোকেল চুইমিং পুল এইটো চবে আহি ইয়াতে গা চা ধুৱে লোকেল চুইমিং পুল আৰু ইয়াতে কোম্পানী হয় এইটো ইয়াতে কাম চলি আছে আমাৰ ধুবুৰীটো ফুলবাৰী ব্ৰিজৰ কাম চলি আছে ইয়াতে এনেকুৱাই আৰু ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিব আৰু ধন্যবাদ জয় আই অসম अब तुम लोग गलती से अगर नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पे अपने जीजा जी फेंक के मारो या फूफा जी मुझे नहीं पता बस क्लिक हो जाना चाहिए अब मैं भी जा रहा हूं मुझे मुठिया पेलने जाना है